মই প্ৰিয়াংকই আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জুবিন দা সদায় আমাৰ মাজত আছে, সদায় আমাৰ মাজত থাকিব। তেওঁ কেতিয়াও মৃত্যু ঘটিব নোৱাৰে। তেওঁ দেহটোহে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। তেওঁ যিখিনি সৃষ্টি, তেওঁ যি কণ্ঠ তুলিকাই, তেওঁ যি কণ্ঠৰে লাখ লাখ অনুৰাগীক যেনেধৰণে মুগ্ধ কৰিব পাৰিছে, ঠিক তেনেদৰে তেওঁ যি অনুৰাগীসকল আছে ভৱিষ্যত দিনতো সেই কণ্ঠৰ তুলিকাত হয়তো সকলো মুগ্ধ হৈ থাকিব, সকলো কণ্ঠৰ যাদুত সকলো নিমগ্ন হৈ থাকিব। গতিকে সেই কণ্ঠৰ মাজত আমি জুবিন দাক লগ পাম। তেওঁ যিখিনি সৃষ্টি, তেওঁ এই সৃষ্টিখিনিৰ মাজত আমি জুবিন দাক সদায় লগ পাই থাকিম, আজীৱন লগ পাই থাকিম। ভৱিষ্যত প্ৰজন্মই হয়তো সেই জুবিন দাৰ কণ্ঠত ম্ৰিয়মান হ'ব। তেওঁ কণ্ঠৰ যি যাদু, সেই যাদু হয়তো তেওঁলোকো আবদ্ধ হৈ পৰিব বা তেওঁলোক মুগ্ধ হ'ব। গতিকে জুবিন দা কেতিয়াও মৃত্যু ঘটিব নোৱাৰে। তেওঁ দৈহিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও আমি অলপ হ'লেও মৰ্মাহত হৈছোঁ। তেওঁ যিখিনি সৃষ্টি, সেই সৃষ্টিখিনিক আমি সদায় লৈ আমি আগবাঢ়িব লাগিব। সদায় আমি নতুন নৱপ্ৰজন্মক আমি দেখাব লাগিব বা নতুন নৱপ্ৰজন্মই হয়তো সেই সৃষ্টিখিনি হয়তো দেখি তেওঁলোকো হয়তো আচম্বিত হ'ব আৰু তেওঁলোকো অনুৰাগী হিচাপে স্বীকৃতি পাব। গতিকে জুবিন দা আমাৰ মাজত থাকিব, সদায় আছে আৰু ভৱিষ্যতো থাকিব বুলি মই ভাবিছোঁ। এতিয়া এটা কথা হয়তো ওলাই আছে যে জুবিন দা মৃত্যুক লৈ, অৰ্থাৎ জুবিন দা মৃত্যুক লৈ বিভিন্ন ধৰণৰ মত পোষণ হৈ আছে বা নিউজ মাধ্যমসমূহতো মত পোষণ হৈ আছে। জুবিন দাক কোনোবাই মাৰ্ডাৰ কৰা হৈছে বা তেনেধৰণৰ কিছুমান কথা হয়তো আমি পৰিলক্ষিত হৈছোঁ। যদি জুবিন দাক সঁচাকৈ এনেধৰণে প্লেন কৰি কিবা মাৰ্ডাৰ কৰা হৈছে বা জুবিন দাক কিবা কৌশল কৰি জুবিন দাক যদি এনেধৰণে ছিংগাপুৰত তেওঁক মৃত্যুবৰণ কৰিছে, দুখীয়ে যদি যথোচিত শাস্তি পাওক বুলি আমি তাই কামনা কৰিছোঁ। অৰ্থাৎ চৰকাৰ আছে, প্ৰশাসন আছে, নিশ্চয় এই কথাটো গুৰুত্ব দিব। যদি সঁচাকৈ জুবিন দাক এনেধৰণে তেওঁলোকে যদি আমাৰ জুবিন দা যি আমাৰ সম্পদ, অসমৰ সম্পদ, এটা অসমৰ সম্পদ এই অসমৰ সম্পদ, যি অসমৰ সম্পদক আমাৰ মাজৰ পৰা একেবাৰে নাইকিয়া কৰি দিলে, একেবাৰে বিলীন কৰি দিলে, তেওঁ এতিয়া মাটিৰ লগত মিহলি হৈ পৰিছে। এই সম্পদক আমাৰ মাজৰ পৰা হেৰাই যিসকলে নিলে, যদি তেওঁলোকে যদি নিছে, নিশ্চয় আমাৰ আইন আছে, চৰকাৰ আছে, প্ৰশাসন আছে, নিশ্চয় দুখীয়ে যাতে যথোচিত শাস্তি পায় তাকে আমি কামনা কৰিছোঁ আৰু জুবিন দাৰ যি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আপোনালোকে হয়তো দেখা পাইছে জুবিন দাৰ শেষ যাত্ৰাত কিমান লাখ লাখ অনুৰাগী, তেওঁ যিমান অনুৰাগী আছে সকলো অনুৰাগী হয়তো আহিছে। তেওঁ শেষ যাত্ৰাৰ সাক্ষী হ'বলৈ কিমান লাখ লাখ বুলি ক'ব লাগিব, যেনেধৰণে ভকতৰ আগমন ঘটে, যেনেধৰণে ভক্তসকলৰ যি আগমন ঘটিছে, নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে ভগৱন্তৰ কাষত যেনেধৰণে ভক্তসকল চাপি আহে, ঠিক তেনেধৰণে জুবিন দা সকলোৱে ভাবে ভগৱান তুল্য বুলি ক'ব লাগিব। এই ভগৱানক আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'লত আমি মৰ্মাহত দুখী অনুভৱ কৰিছোঁ। কিন্তু যিসকলে এই জুবিন দা আমাৰ মাজৰ পৰা হেৰুৱাই নিলে বা যদি তেওঁলোকৰ যদি কিবা কাৰণত যদি জড়িত আছে, নিশ্চয় তেওঁলোকে যথোচিত শাস্তি পাওক তাৰে আমি পুনৰবাৰ কামনা কৰিছোঁ। আৰু আমি যিসকল জুবিন গাৰ অনুৰাগী, গতিকে আমি সদায় মাত মাতিব লাগিব জুবিন দাৰ যাতে যিখিনি ন্যায়, জুবিন দাৰ যি আত্মাৰ সদগতি তেতিয়াহে পাব। যদি জুবিন দাৰ পক্ষত ন্যায় হয় বা জুবিন দাক যদি সঁচাকৈ তেনেধৰণৰ কাৰ্য কৰি যদি তেওঁ মৃত্যুবৰণ কৰাইছে, নিশ্চয় দুখীয়ে শাস্তি পাওক, তেতিয়াহে জুবিন দা আত্মাই শান্তি পাব। জুবিন দা কৰণীয় বহুত আছিলে, কিন্তু আমাৰ নৱপ্ৰজন্মক যিখিনি দি থৈ গ'ল, এইখিনি আমি যেনেধৰণে আগুৱাই নিব পাৰোঁ বা আমি যিমানখিনি আগুৱাই নিব পাৰোঁ, এইটোহে আমাৰ বিচাৰ্য বিষয় হ'ব। গতিকে এইটোৱে মই ক'ব বিচাৰোঁ, দুখীয়ে শাস্তি পাওক আৰু যদি জুবিন দা আমাৰ মাজত সদায় থাকিব আৰু আজীৱন থাকিব, ভৱিষ্যত প্ৰজন্মক আমি কথা ক'ব লাগিব, তাৰে বৰ্ণনা দিব লাগিব। শেষত আমি সকলোৱে জয় জুবিন দা বুলি কৈ আজি এই ভিডিঅ'টো মই সামৰিছোঁ। জয় জুবিন দা।